সুমিত্ৰা উইথ চুম্পি সকলোকে পোনপ্ৰথমে মাঘ বিহুৰ শুভেচ্ছা জনালোঁ। আমি যিহেতু পাহাৰত থাকোঁ, পাহাৰতনো কেনেদৰে আমি মেজি জ্বলাওঁ আৰু কেনেদৰে আমি কি উদযাপন কৰোঁ মাঘ বিহু, সকলো আজি আপোনালোকক দেখুৱাম। আপোনালোকে শেষলৈকে চাই থাকিব। ভেলাপুজিটো জ্বলালোঁ আমাৰ ঘৰত। এতিয়া আমাৰ খুৰাহঁতৰ ঘৰত যাম, ইহঁতেও বনাইছে চবৰ ঘৰত। এতিয়া কেনেদৰে জ্বলাব সকলো চাম। এতিয়া আমি দ্বিতীয়টো ভেলাপুজি জ্বলাব যাম। কোমলকৈ বাঁহৰে লেকেচি এই আমাৰ পাহাৰৰ ৰাস্তা, বৰষুণ দিয়াৰ বাবে ভিজি আছে। কি বিহু কি বিহু কি জেগাই নাই, এইটো গছৰ তলেদি যাব লাগে। আমি ভেলাপুজি জ্বলালোঁ, 3টামান জ্বলালোঁ। আমি ভেলাপুজি জ্বলোৱা হ'ল আমাৰ। এতিয়া আমি সকলোৱে আমাৰ ঘৰত গৈ আছোঁ। এনেই সৰু এটা নাম ধৰিছে ইয়াতে। তোমাৰ নামটো কি? সুস্মিতা। সুস্মিতা। নৱনীতা। অঁ, এইজনী নৱনীতা, এইজনী অৰ্চিতা। চেনী চিনিলেকে মাতা, মোৰ নাম স্নেহাহে। কি নাম? স্নেহা। স্নেহা। আমি তাইক মৰমতে চেনী বুলি মাতোঁ। চেনী আমাৰ এইজনী পটল বাইদেউ। সৰু থাকোঁতে মানে যেতিয়াই আমাৰ ঘৰত আহিছিল আৰু কিহেৰে ভাত খাইছা? পটলৰে আহিছোঁ। মানে তাই পটলে, মাছেৰে খালেও পটল, মাংসৰে খালেও পটল, সেইকাৰণে তাইৰ নাম এতিয়া পটল। হয়নে পটল? কৈছিলানে তুমি সৰু থাকোঁতে পটল দি খাইছিলোঁ বুলি? এয়া আজি আমাৰ ঘৰুৱা খানা এটা হৈ আছে। এয়া দাদা, এয়া আমাৰ খুৰী, এয়া মাহী, এয়া আৰু এজনী খুৰী, এয়া আমাৰ খুৰা। হয় নেকি? খাবই নাজানে। এয়া খাই পাত ফলা মানুহ, আমাৰ খাই কেনে পাত ফলা মানুহ। এয়া চিকেন খাই লৈ শেষ হ'ল আধা, দালি, মাছ, নাচা নাচা। দুপৰীয়াৰ আজি বিহু বুলি পাৰ্টি এটা খুৱাই আছে, তো এতিয়া ভাত খালো, এতিয়া নাচিম আমি এতিয়া। আৰু অলপ দেৰি হ'ল বুলি এতিয়া খাই বৈ নাচিব লগা হৈছে।